আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা গুজৰাটী ৰেচিপি পাত্ৰা। ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক আমি পাত্ৰা কেনেদৰে বনাই ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। পাত্ৰা বনাবৰ বাবে মই এয়া লৈছোঁ কচুপাত। এয়া দেখিছে, ক'লা কচুৰ পাত নাই লোৱা, মই যিটো আমাৰ বগা কচু থাকে তাৰ পাত লৈছোঁ। এনেদৰে ডাঙৰ আৰু সৰু মিক্স কৰি মই পাত লৈছোঁ। এতিয়া মই কচুপাতটোৰ এই ডাঙৰ যিডাল হীৰা থাকে, সেইডাল এখন কটাৰীয়ে এনেকৈ চুচি মই এৰুৱাই দিম। এই হীৰাডাল থাকিলে খজোৱাৰ অলপ ভয় থাকে, সেইকাৰণে আমি এই হীৰাডাল উলিয়াই দিছোঁ। এয়া দেখিছে, এনেদৰে মই গোটেই কচুপাতখিনিৰ হীৰাখিনি কাটি ল'ম। মই ডাঙৰ হীৰাডাল কাটি লৈছোঁ প্ৰথমে। এয়া এনেদৰে আপোনালোকে গুচাই ল'ব। এয়া মোৰ গোটেইকেইখন কচুপাতৰ হীৰাকেইডাল গুচাই শেষ হ'ল। এতিয়া মই বেলনা মাৰিডালেদি এনেকৈ পাতকেইখনৰ ওপৰত ৰুটি আমি বেলিবলৈ যেনেদৰে কৰোঁ তেনেদৰে কৰি দিম। এনেদৰে কৰিলে যিবোৰ সৰু সৰু হীৰা আছে সেইসমূহ ভাগি যাব আৰু পাতখন পিছত যেতিয়া মই ফ'ল্ড কৰিবলৈ সুবিধা হ'ব। এয়া দেখিছে, হীৰাখিনি ভাগি গৈছে। এনেদৰে গোটেইকেইখন কচুপাতৰে মই সৰু সৰু যিখিনি হীৰা আছে সেইখিনি বেলনা মাৰিডালেদি এনেদৰে ভাঙি ল'ম। পাত্ৰা খাবলৈ খুব ধুনীয়া হয়, এনেদৰে বনালে নখজুৱাই আপোনালোকে বনাই চাব। কচুপাতে খজুৱাব বুলি ভয় কৰিব নালাগে, মই কেইবাবাৰো বনাই খাইছোঁ, সেইবাবে আপোনালোকলৈ ৰেচিপিটো লৈ আহিছোঁ। এয়া মোৰ পাতকেইখন হৈ গ'ল। এতিয়া মই এটা পেষ্ট বনাই ল'ম। ইয়াৰ বাবে লৈছোঁ মই ধনিয়া, আদা, জলকীয়া, নহৰু আৰু বাদাম। ইয়াতে মই দিছোঁ 2 চামুচ চেনি আৰু 1/4 কাপ মই ইয়াত দিছোঁ তিয়াই থোৱা তেঁতেলী। এতিয়া মই এইখিনি পেষ্ট বনাই ল'ম। এয়া দেখিছে, এইটো এটা মই পেষ্ট বনাই লৈছোঁ। এইখিনি আপোনালোকে চাটনি হিচাপেও খাব পাৰে, খুব টেষ্টি লাগে খাবলৈ। এতিয়া ইয়াতে লৈছোঁ মই বেচন, তিল, জিৰা পাউডাৰ, আমচুৰ পাউডাৰ, হিং, জলকীয়াৰ গুড়ি আৰু গৰম মছলা। কালা জিৰা অলপ দিছোঁ, অকণমান হালধি দিছোঁ আৰু নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব। এইখিনি মই ভালদৰে মিলাই ল'ম। এতিয়া ইয়াতে মই এই পেষ্টখিনি বনাই লৈছিলোঁ যে সেইখিনি মই ইয়াতে দি দিম। এতিয়া মই পেষ্টখিনিত অলপ অলপকৈ পানী দি এটা ঘোল ৰেডি কৰি ল'ম। পানীখিনি একেবাৰে মই ঢালি নাই দিয়া, অলপ অলপকৈ দিছোঁ, কাৰণ ঘোলটো যদি খুব ঢিলা হয় আমি কচুপাতখিলাত লগাওঁতে অকণমান অসুবিধা হ'ব, সেইকাৰণে মই অকণমান ডাঠকৈ ঘোলটো বনাম। এয়া দেখিছে মই কিমান ডাঠকৈ লৈছোঁ ঘোলটো। এতিয়া মই কচুপাতখিলাৰ যিটো বেক চাইড থাকে, আমি মিহি চাইডটোত নলগাওঁ, যিটো বেক চাইড আছে তাতে মই এতিয়া এনেদৰে স্প্ৰেড কৰি যাম। আপোনালোকে হাতেৰে লগাব পাৰিব। জলকীয়া দিয়া আছে কাৰণে মই অলপ দিগদাৰ হয়, সেইকাৰণে মই স্পেটচুলাখন দিয়ে কৰিছোঁ। হাতেৰে লগালেও খুব ধুনীয়াকৈ লাগে। এতিয়া মই ভালদৰে গোটেই পাতখিলাতে এনেদৰে স্প্ৰেড কৰি যাম। কচুৰ যিটো পাতৰ যিটো মিহি ছাইড আছে সেইটো ছাইডে নাই লগোৱা, মই যিটো তল ছাইড আছে মই সেই ছাইডত, খহটা যিটো ছাইড সেইটো ছাইডত লগাইছোঁ।
এতিয়া মই এখন কচুপাত ল'ম। এতিয়া যিটো ছাইড ওপৰলৈ দিছিলোঁ সেইটো ছাইড এতিয়া এইখন কচুপাত মই উল্টাকৈ দিম, কিন্তু তলৰ ছাইডটো তলফালে, ওপৰ ছাইডটো তলফালে থাকিব আৰু তল ছাইডটো ওপৰ ফালে থাকিব। মানে সেইখন কচুপাত যেনেদৰে দিছোঁ তাৰ উল্টা ছাইডটোত মই এতিয়া কচুপাত খেলা দিছোঁ এইখন কচুপাত। এতিয়া এইখনৰ ওপৰতো মই এনেদৰে এই পেষ্টটো লগাই যাম। এতিয়া তাৰ ওপৰত আকৌ এখন তেনেদৰে লগাইছোঁ। দেখিছে আপোনালোকে মই কেনেদৰে লগাইছোঁ, পাতখন কেনেদৰে দিছোঁ, এখন উল্টা এখন চিধা। এতিয়া সেইখনৰ ওপৰতো লগাই ল'ম। মই ইয়াত 3খন পাতেই দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে এখন বেছিকৈও দিব পাৰে, কিন্তু 3খন ছাফিচিয়েণ্ট, ৰোলটো কৰিবলৈও ভাল হয়। এখন দেখিছে, এইখনতো মই লগাই লৈছোঁ। এয়া মোৰ লগাই হৈ গ'ল 3খন পাততে। খুব বেছি ডাঠো নাই কৰা, খুব বেছি পাতলাও কৰা নাই। এতিয়া মই ইয়াৰ 2টা ছাইড এনেদৰে ফ'ল্ড কৰি দিম। আৰু ইয়াৰ ওপৰতো মই অলপ অলপ লগাই ল'ম। আৰু এতিয়া তলফালৰ পৰা মই এনেদৰে ফ'ল্ড কৰি যাম। খুব ইজি হয় বনাবলৈ, খাবলৈও ভাল হয়, ইজি হয়, কিন্তু অকণমান টাইম লাগে। আৰু কচুৱে খজুৱাব বুলি আপোনালোকে অকণো ভয় কৰিব নালাগে, কাৰণ মই কেইবাবাৰো বনাই খাইছোঁৱেই। এনেদৰে বাহিৰতো মই অলপ লগাই দিম, লাষ্ট য'ত মানে পাতখন শেষ হৈছে তাতো লগাই দিছোঁ, যাতে খোল খাই নাযায় পাতখন। এতিয়া মই এইখন ষ্টিমাৰত ষ্টিম কৰিম। মই ইডলি ষ্টেণ্ডতে ষ্টিম কৰিছোঁ, আপোনালোকে যেনেকৈ সুবিধা হয় তেনেকৈ ষ্টিম কৰিব পাৰিব। প্ৰায় 25 মিনিটমান মই ষ্টিম কৰিম এইটো। ষ্টিম হৈ গ'লে আপোনালোকে গম পাই যাব, ইয়াৰ কালাৰটো, কচুপাত খিলাৰ কালাৰটো চেঞ্জ হৈ যাব আৰু বস্তুটো অলপ হাৰ্ড হ'ব। এয়া মোৰ ষ্টিম হৈ গ'ল। ষ্টিম কৰি মই একদম পূৰা ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হৈ গ'ল। এয়া দেখিছে ৰোলটো কি ধুনীয়া হৈছে। এটা আন্দাজত আপোনালোকে কাটি ল'ব, খুব বেছি ডাঠো নকৰিব বা খুব বেছি পাতলাও নকৰিব। এনেদৰে মই গোটেইখিনি স্লাইচ কৰি ল'ম। এইখিনি মোৰ স্লাইচখিনি গোটেইখিনি কাটি ল'লোঁ। এয়া দেখিছে খুব ধুনীয়া হয়, ৰোলটো খুব ধুনীয়া, মানে দেখিবলৈ ভাল লাগে। এতিয়া মই এইখিনি তেলত ফ্ৰাই কৰিম। আপোনালোকে ডিপ ফ্ৰাইও কৰিব পাৰে বা একদম কম তেলতো ফ্ৰাই কৰিব পাৰে। তেলত মই অকণমান হিং দি লৈছোঁ। আপোনালোকে থাকিলে দিব হিংটো, নাথাকিলেও একো নাই। এতিয়া এইখিনি ইয়াতে মই
অলপ অলপ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰিম। মই খুব বেছি তেল নাই দিয়া। এনেকৈ দেখিছে এটা ছাইড ৰঙচুৱা হৈ গৈছে। মই এনেদৰে অলপমান সময় ফ্ৰাই কৰিম। খুব ধুনীয়া লাগে, আপোনালোকে বনাই খাই চাবচোন। একেবাৰে সহজ। খজুৱাব বুলি অকণমান ভয় লাগে প্ৰথমে, কিন্তু অকণো গমেই নাপায় আপোনালোকে, কাৰণ মই ইয়াত তেতেলী দিছোঁ, আমচুৰ দিছোঁ, জলকীয়াও দিয়া হৈছে। সেইকাৰণে মানে খজুৱাটো অনুভৱো নহয় আৰু নখজুৱায়ো। প্ৰায় হৈ গ'ল। এতিয়া মই এইখিনি নমাই লওঁ। এয়া মোৰ পাত্ৰা ৰেডি হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু নিশ্চয় এবাৰ ৰেচিপিটো ট্ৰাই কৰিব আৰু খাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ।